ব্লগলৈ স্বাগতম। আজি আপোনালোকে এনেকুৱা এটা ভিডিঅ'ৰ ওপৰত আপোনালোকৰ টপিকটো আলোচনা কৰিম। এই ভিডিঅ'টো হৈছে দুখীয়া দৰিদ্ৰৰ ওপৰত দেই। এই ভিডিঅ'টো মানে তেখেতে চৰকাৰৰ একাউণ্ট আছে কিন্তু একো সা সুবিধা পোৱা নাই। এই ভিডিঅ'টো আপোনালোকক আগবঢ়ালোঁ। এয়া মোৰ লগত আছে মিষ্টাৰ দীপাংকৰ বৰা। এয়া মোৰ লগত দীপাংকৰ বৰা আপোনালোকৰ উপস্থিত আছে। আপোনালোকে দেখিলে তেখেতৰ একো বৃত্তি নাপায়। তেখেতে হাতৰ কামত তেওঁ চালনী খৰাহি বৈ পেলাই তেখেতে জীৱিকা উপাৰ্জন কৰিছে। তেখেতে চৰকাৰে কিছু সা সুবিধা আশা কৰিছে কিন্তু এতিয়ালৈকে সা সুবিধা পোৱা নাই। তেখেতৰ সহকৰ্মী হিচাপে আছে তেখেতৰ ভাতৃপ্ৰতিম ৰঘু বৰা। এয়া ৰঘু বৰা। নমস্কাৰ। তেখেতলোকৰ চৰকাৰৰ প্ৰতি কিবা আহ্বান আছে, তেওঁ আহ্বানবিলাক ক'ব। এতিয়া কওক আপুনি। হয়, চৰকাৰৰ ওপৰত মোৰ কিছু আহ্বান আছে। সেই আহ্বানবিলাক হৈছে চৰকাৰে দুখীয়া দৰিদ্ৰৰ ওপৰত যি সাহাৰ্য যেনে আগবঢ়াব লাগে, কিন্তু যিমানখিনি আগবঢ়াইছে সিমানখিনি সম্পূৰ্ণ হোৱাকৈ নাই। আমাৰ নিচিনা দুখীয়া দৰিদ্ৰবিলাক থাকি গৈছে। সেয়েহে মই চৰকাৰক অনুৰোধ কৰিছোঁ, চৰকাৰে যাতে এই দুখীয়া দৰিদ্ৰ সকলোক সমানভাৱে চায়, এই চৰকাৰৰ সা সুবিধাবিলাক সকলোকে সমানে দিয়ে। আপোনালোকে চৰকাৰী আৱাস গৃহ পাইছেনে? নাই পোৱা। চৰকাৰী আৱাস গৃহ পোৱা নাই ন? নাই পোৱা। অঁ, ঠিক আছে। পাম বুলি আশা কৰি আছোঁ, কিন্তু কিছুদিন লাগিব বুলি কৈছে চৰকাৰে। অঁ, হয় হয় হয়। আমি এটা আহ্বান তেখেতৰ মাতৃ আমাৰ মাজত উপস্থিত আছে। এয়া মাতৃ হয়। চৰকাৰৰ প্ৰতি এটা আহ্বান থাকিল যাতে তেওঁলোকৰ আহ্বান অতি সোনকালে সঁহাৰি দি মোৰ ব্লগৰ পৰা মই এয়া ব্লগ সামৰণি মাৰিছোঁ দেই, প্ৰথমটো।